ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলা কৃষক মৰ্চাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বাগানপাৰা কৃষক মৰ্চাৰ উদ্যোগত আজিৰ যেই বিনামূলীয়া টীকাকৰণ গৰু টীকাকৰণটো আমি কাৰ্যসূচী হিচাপে লোৱা হৈছে আৰু এই কাৰ্যসূচীৰ উদ্দেশ্যটো হ'ল যাতে সমগ্ৰ অসমৰ বা বাক্সা ডিষ্ট্ৰিক্টৰ ভিতৰত থকা গাঁও অঞ্চলত যাতে এই চবকা যিটো বেমাৰ হৈ আছে বা চলি আছে এই বেমাৰটো আমি পৰিত্ৰাণ পোৱাৰ কাৰণে আমি এই কাৰ্যসূচীটো হাতত লোৱা হৈছে। কিমানটা গৰুক আপোনালোকে ভেকচিনটো দিয়া হৈছে? এতিয়ালৈকে আমি 200-300ৰ ভিতৰত ভেকচিনেশ্যন কৰা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত যদি গাঁৱত কোনোবা পৰিয়ালত যদি ৰৈ গৈছে এইটো আমি পুনৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। এইটোৱে লৈ নহয়, আমি বাক্সা ডিষ্ট্ৰিক্টত যিমান গাঁও আছে সিমান গাঁৱতে আমি দিয়াৰ কাৰণে ব্যৱস্থা হাতত লৈ আছোঁ। আমাৰ এইটো বাক্সা জিলা কৃষক মৰ্চা আৰু বাগানপাৰা মণ্ডল কৃষক মৰ্চাৰ উদ্যোগত এই কাৰ্যসূচীটো লোৱা হৈছে। আমাৰ ইয়াত আজিৰ যিটো কাৰ্যসূচী ভেকচিনেশ্যন কাৰ্যসূচীত বাক্সা জিলা কৃষক মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰীযুত শৈলেন স্বৰ্গীয়াৰী আৰু লগতে সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত উদ্ধৱ পাঠক ডাঙৰীয়াদেৱ, লগতে সুবনখাটা ভেটেনাৰী ষ্টেট লেভেলত যিটো আমাৰ ফিল্ড এছিষ্টেণ্ট আছে হৈছৰাও বৰদেৱও আৰু লগতে তেওঁৰ সহকৰ্মীসকলেও আগভাগ লৈছিল আৰু লগতে আজি এই শিমলাগুৰিৰ কৃষক ৰাইজেও ইয়াত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।